নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম লক্ষ্মী যন্ত্ৰৰ বিষয়ে। অৰ্থাৎ এনে এটা আমাৰ ধৰ্মীয় প্ৰক্ৰিয়া বা আমাৰ উপাসনা পদ্ধতিত বা আমাৰ জীৱন ধাৰণ পদ্ধতিত জড়িত বিষয়, যিটো বিষয়ে আমি জনাটো অতি প্ৰয়োজন। আপুনি আমাৰ যি ধৰ্মীয় শাস্ত্ৰ, নিউমেৰলজি, এষ্ট্ৰলজি, বাস্তুশাস্ত্ৰ আৰু আমাৰ জীৱন প্ৰক্ৰিয়াটো কমপ্লিটলি এই লক্ষ্মী যন্ত্ৰৰ যিটো প্ৰক্ৰিয়া, জীৱনৰ ওপৰত যি এটা লক্ষ্মী যন্ত্ৰৰ যিটো ধাৰণা, এই ধাৰণাৰ ওপৰত বেছ কৰি পেলাই আমি অতিবাহিত কৰোঁ। আমি জানো বা নাজানো, আমি কিন্তু অতিবাহিত কৰোঁ। লক্ষ্মী যন্ত্ৰত যি 9টা বিষয় জড়িত হৈ আছে, সেই বিষয়কেইটা আপোনাৰ জীৱনত ওতপ্ৰোতভাৱে জড়িত, আৰু আপুনি যদি সেই বিষয়কেইটাৰ ওপৰত আপুনি গুৰুত্ব প্ৰদান কৰে, আপোনাৰ জীৱনটো সুন্দৰময় হ'ব। লক্ষ্মী যন্ত্ৰটোৰ মাধ্যমত আপুনি মনত ৰাখিবলৈ প্ৰয়াস কৰা যায়, যে আপোনাৰ ৰিমাইণ্ড কৰি ৰখা যায়, আপোনাৰ ছাবকনচিয়াছ মাইণ্ডক মনত ৰাখিবলৈ প্ৰয়াস কৰি দিয়া যায় যে আপোনাৰ জীৱনৰ উদ্দেশ্য কি, আপোনাৰ জীৱনত কি কি প্ৰয়োজন আছে, সেইটো আপোনাক এটা ৰিমাইণ্ড কৰিবলৈ পোৱা যায়। লক্ষ্মী যন্ত্ৰত ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ, এই 4টা বিষয়ক বিশেষ গুৰুত্ব দিয়া যায়। ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। আপুনি ধৰ্ম কামনা কৰক, অৰ্থ কামনা কৰক, কাম আপুনি কামনা কৰক, আৰু মোক্ষ আপুনি এই 4টা বিষয়ত আপোনাৰ জীৱনটোক লৈ যাব লাগিব। ইয়াৰ লগতে জীৱনটোৰ যি আপুনি ধৰি লওক শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক, এই 4টা বিষয়ত আপুনি গুৰুত্ব দিব লাগিব। সেইটো আমাৰ লক্ষ্মী যন্ত্ৰই কয়। ইয়াৰ লগত 9টা বিষয় জড়িত হৈ আছে। যেনে প্ৰথম, আপোনাৰ জীৱনটো আপুনি যি কামনা কৰিছে, এই 9টা কামনাক আপুনি গুৰুত্ব দিয়াটো প্ৰয়োজন। এই 9টা কামনা আপুনি সিদ্ধি কৰিব লাগে। 9টা কামনাক আপুনি জীৱনটোত জড়িত বুলি কোৱা যায়। সেইটো হৈছে 1 নম্বৰ। আপোনাৰ জীৱনত যি প্ৰেম, আপোনাৰ জীৱনত যি সুখ অনুভূতি, এইটো থকাটো প্ৰয়োজন। 1। 2 নম্বৰ বিষয়টো হৈছে আপোনাৰ জীৱনত মান সন্মানৰ প্ৰয়োজনীয়তা আছে। আপুনি মান সন্মানৰ কাৰণে কৰ্ম কৰিব লাগে। 2। 3 নম্বৰটো, আপোনাৰ জীৱনত ধন সম্পত্তি আহৰণ কৰাৰো আপুনি প্ৰয়োজনীয়তা আছে। 3। 4 নম্বৰ বিষয়টো, আপোনাৰ গুৰুৰ কৃপা থকাটো আপোনাৰ অতি প্ৰয়োজন। গুৰুৰ এটা আপুনি তাতে বিষয় জড়িত আছে। 5 নম্বৰটো, আপোনাৰ ঘৰখন সুখ শান্তিময় হোৱাটো প্ৰয়োজন। 6 নম্বৰ বিষয়টো হৈছে আপোনাৰ সতি সন্ততিৰ সুখ থকাটো প্ৰয়োজন, সতি সন্ততি থকাটো প্ৰয়োজন আপোনাৰ। 7 নম্বৰ বিষয়টো হৈছে আপোনাৰ ধৈৰ্যশীল, আপুনি ধীৰ স্থিৰ, আৰু আপোনাৰ জীৱনটো উন্নতি হোৱাটো প্ৰয়োজন। 8 নম্বৰ বিষয়টো হৈছে আপোনাৰ জীৱনটো, আপোনাৰ যি শৰীৰ, আপোনাৰ যি স্বাস্থ্য সুন্দৰময় হোৱাটো প্ৰয়োজন। আৰু শেষৰ বিষয়টো হৈছে আপোনাৰ জীৱনত আনন্দ উপভোগ কৰিবলৈ আপুনি আপোনাৰ জীৱনটোৰ পৰা আপুনি আনন্দ উপভোগ প্ৰাপ্তি কৰাটো প্ৰয়োজন। এই 9টা বিষয় আপোনাৰ জীৱনত লক্ষ্মী যন্ত্ৰই ৰিমাইণ্ড কৰি ৰাখে। লক্ষ্মী যন্ত্ৰ ধাৰণ কৰিলে এই 9টা বিষয়ত আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত আপুনি ভৰাই দিয়া যায়, আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত এইটো এক্টিভেট কৰা যায় বুলি কোৱা যায়, আৰু ফলত আপোনাৰ জীৱনত আপুনি এই 9টা সুখ আপুনি লাভ কৰে। লগতে আপোনাৰ জীৱনত ধৰ্ম, অৰ্থ, কাম, মোক্ষ, এই 4টা বিষয়ত আপোনাৰ জীৱনটোৱে গতি কৰে। আপুনি শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক, এইকেইটা বিষয়ত আপোনাৰ জীৱনটো উন্নতি কৰে। তো অভাৰঅল আপুনি দেখিব যে লক্ষ্মী যন্ত্ৰত আপোনাৰ জীৱনটোৰ প্ৰকৃত উদ্দেশ্য, আপোনাৰ জীৱনটোৰ সাৰ্থক, আপোনাৰ জীৱনটোৰ মোক্ষ লাভ কৰা, আপোনাৰ জীৱনটোৰ প্ৰত্যেকটো উদ্দেশ্য সাৰ্থক কৰাৰ ইয়াতে অৰ্থ লুকাই আছে লক্ষ্মী যন্ত্ৰৰ ভিতৰত। গতিকে বাস্তুশাস্ত্ৰ, নিউমেৰলজি, এষ্ট্ৰলজি, সকলো কেলকুলেশ্যন, আনকি চাইনিজ বহুত কেলকুলেশ্যন ডিপেণ্ড কৰে লক্ষ্মী যন্ত্ৰৰ ওপৰত। গতিকে আপুনি লক্ষ্মী যন্ত্ৰৰ যি মহাত্ম্য, তাক আপুনি এই ধৰণে জানিব পাৰে, আপুনি তাক বিচাৰ কৰি চাব পাৰে। ইয়াক বিচাৰ নকৰি অন্ধ হিচাপে আমি অন্ধবিশ্বাসী হৈ ধৰ্ম পালন কৰাটো উচিত নহয়, আৰু আমাৰ সমাজত নেক্সট জেনেৰেশ্যনক এই ইনফৰমেশ্যনবিলাক আপুনি প্ৰপাৰলি দি যোৱাটো আপোনাৰ কাৰণেও দায়িত্ব। গতিকে বন্ধুসকল, নিশ্চয় লক্ষ্মী যন্ত্ৰৰ যি মাহাত্ম্য আপুনি ইয়াতে বুজিব পাৰিছে, আৰু আমি আশা কৰিম যে আপুনি আমাৰ এই বিষয়টোৰ ওপৰত আমি কমেণ্ট দিয়ক, যাতে আমাৰ ধৰ্মীয় যিবিলাক প্ৰক্ৰিয়া আছে, এই প্ৰক্ৰিয়াবিলাক আমি নেক্সট জেনেৰেশ্যনৰ মাজত প্ৰকৃত উপায়েৰে দি যাব পাৰোঁ, আৰু আমাৰ সমাজত সকলো জাতিভেদ, সকলো জাতি, সকলো লোকে যাতে এই জ্ঞানবিলাক প্ৰাপ্তি কৰে। সকলো লোকৰ কাৰণে ইয়াৰ অধিকাৰ থাকে, যাতে অনলি এক শ্ৰেণীৰ লোকৰ কাৰণে নহয়, সকলো লোকে যাতে এই ধৰ্মৰ ওপৰত প্ৰকৃত জ্ঞান লাভ কৰে। গতিকে বন্ধুসকল, আজিৰ বিষয়টো এয়া আছিলে। নিশ্চয় আপোনালোকৰ আমি মতামত, দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ। ধন্যবাদ।